হাই বন্ধু-বান্ধৱীসকল, কি খবৰ? তোমালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। 1 লাখ নিযুক্তিৰ পৰা তোমালোকৰ সকলো বিভাগৰ অৰ্থাৎ সকলো ডিপাৰ্টমেণ্ট মিলি এখন নটিচ জাৰি কৰিছে। কোনটো বিভাগত কিমান নিযুক্তি হ'ব বা এডভাৰটাইজমেণ্ট ওলাব, সকলোখিনি এই ভিডিঅ'টোতে গম পাবা। সকলোখিনি তথ্য ভালদৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। এই ভিডিঅ'টো নতুন ল'ৰা ছোৱালীৰ কাৰণেও গুৰুত্বপূৰ্ণ আৰু যিসকলে 6662টা পদত অসম পুলিচত এপ্লাই কৰি থৈছা তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। শেষলৈকে চাই থাকিবা, তোমালোকে সকলোখিনি গম পাবা। বহুত লাগতিয়াল কথা আছে ইয়াত। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ নটিচ এইখনেই আছিল। তোমালোকৰ বহুত বিভাগ আছে, বহুতটা বিভাগ আছে। তোমালোকক সকলোখিনি কৈ নাথাকোঁ। তোমালোকৰ টোটেল 1 লাখ নিযুক্তি দিয়াৰ কথা আছিল। ইয়াত তোমালোকৰ এতিয়া এই ডিছক্ল'জাৰ মতে তোমালোকৰ 1,07,149টা ওলাইছে। কিমান দূৰ সত্য নাজানো। 1 লাখ দিয়াৰ কথা আছিল, কিন্তু এই লিষ্টখনৰ মতে তোমালোকৰ 1,07,139টা ওলাইছে। আৰু সকলোতকৈ গৃহ বিভাগত তোমালোকৰ পোষ্ট বেছি মুকলি হ'ব, অৰ্থাৎ তোমালোকৰ অসম পুলিচত পদ বেছি মুকলি হ'ব। তোমালোকক কৈ আছোঁ অসম পুলিচত কিহত পদ মুকলি হ'ব সকলোখিনি জানিব পাৰিবা। তোমালোকে একেবাৰে শেষত দেখিছা, ইয়াত লিখা আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট। ইয়াৰ টোটেল পোষ্ট হৈছে 20,248টা। 20,248টা গৃহ বিভাগত পদ নিযুক্তি দিব। তোমালোকক কৈ আছোঁ কিহত নিযুক্তি দিব পাৰে। মই কৈ আছোঁ তোমালোকক 10টা নতুন কামাণ্ডো বেটেলিয়ন গঠন কৰিব। লগতে তোমালোকৰ SI পদ মুকলি হ'ব। তাৰপিছত ABUB পদ মুকলি হ'ব। তোমালোকে সকলোৱে গম পোৱা যে AB পোষ্টৰ পৰাই তোমালোকক নিযুক্তি দিব কামাণ্ডো বেটেলিয়নলৈ। তোমালোকে সকলোৱে গম পোৱা, যিসকলে আগত এপ্লাই কৰিছা তোমালোকে সকলোৱে গম পোৱা যে AB পৰাই কামাণ্ডো বেটেলিয়ন হ'ব পাৰি বা নিযুক্তি দিব তোমালোকক, সকলোৱে গম পোৱা। আৰু যিসকলে এপ্লাই কৰা নাই আগত তোমালোকে গম নাপাব পাৰা। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবি আছা তোমালোকে যদি ABUBত এপ্লাই কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে AB হ'লে তোমালোকে মেট্ৰিক পাছ, চিম্পুল মেট্ৰিক পাছ হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকে EBত এপ্লাই কৰিম বুলি ভাবি আছা বা ABUB দুয়োটাতে এপ্লাই কৰিম বুলি ভাবি আছা, তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিবা। আৰু যিসকলে SIত এপ্লাই কৰিম বুলি ভাবি আছা, তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, অৰ্থাৎ তোমালোকে BA পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা তোমালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, যিকোনো ষ্ট্ৰীমৰ পৰা তোমালোকে চিম্পুল পাছ কৰি হ'ল, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। তোমালোকে হয়তো এই ভিডিঅ'টো সকলোখিনি গম পাইছা। আৰু যিসকলে অসম পুলিচৰ ABUB 6662টা পদৰ কাৰণে ৰৈ আছা, তোমালোকে নিজৰ কামবোৰ কৰি থাকা। প্ৰথমে তোমালোকে নিযুক্তি হ'ব, প্ৰথমে তোমালোকৰ ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ভিডিঅ'টো ইমানখিনি আছিল, অতি সোনকালে তোমালোকৰ খবৰ আহি আছে। পুনৰবাৰ কৈছোঁ ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।